কৈলাশ পৰ্বত, যি পৃথিৱীৰ সকলোতকৈ ৰহস্যময় পৰ্বত, য'ত উঠিবলৈ চেষ্টা কৰা কোনো পৰ্বত আৰোহী কিন্তু আজিলৈও ঘূৰি নাহিল। ইয়াৰ কাৰণ বাৰু কি? তাত কি কিবা ছুপাৰ নেচাৰেল শক্তি আছে নেকি? সকলো কৈছো, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। এতিয়া চাওক, কৈলাশ পৰ্বত, যাক ভগৱান শিৱৰ বাসস্থান বুলি কোৱা হয়, যি হৈছে গোটেই বিশ্বৰ সকলোতকৈ পবিত্ৰ আৰু ৰহস্যময় স্থানৰ ভিতৰত অন্যতম। কিন্তু আজিলৈকে কোনো মানুহে এই পৰ্বতৰ শিখৰলৈ উঠিব পৰা নাই। বহুতো অভিযান হ'ল, কিন্তু প্ৰতিটো অভিযানেই অলপ আৰম্ভ কৰাৰ পাছত আধাতেই ৰৈ গ'ল, যেন তেওঁলোকক কিছুমান ৰহস্যময় প্ৰাকৃতিক শক্তিয়ে উভতি যাবলৈ বাধ্য কৰালে। বহুতো বৈজ্ঞানিকে কয় যে কৈলাশৰ ওচৰত হেনো কম্পাছে কাম কৰা বন্ধ কৰি দিয়ে, নখ চুলিসমূহ বেছি জল্দি দীঘল হয় আৰু সময়ে জোখতকৈ বেছি স্পীড গতি কৰে। তাত এনে বহু ৰহস্যময় ঘটনা ঘটা দেখা যায়, কিন্তু বৈজ্ঞানিকসকলে এতিয়ালৈকে ইয়াৰ সঠিক কাৰণ ক'ব পৰা নাই। কিন্তু হিন্দু ধৰ্মৰ মতে এইটো সেই স্থান য'ত ভগৱান শিৱই ধ্যান আৰু তাণ্ডৱ কৰে, সেইবাবে কোনো মানুহ তালৈ যাব নোৱাৰে। তেন্তে এয়া এক প্ৰাকৃতিক ৰহস্য নে দৈবিক শক্তিৰ এটা প্ৰমাণ? এই প্ৰশ্নটোৱে কিন্তু আজিও বিশ্বক আচৰিত কৰি তোলে। আপোনালোকে জানেনে